हेलो दोस्तों, वेलकम टू माय जिनिस ब्लॉग। तो এতিয়া মই গৈ আছোঁ মৰিয়নিত। তো আজিৰ পৰা আপোনালোকে মৰিয়নিত ভিডিঅ' পাব। তো এতিয়া আমি গৈছোঁ, ব্লগ ভিডিঅ'টো আৰম্ভ। ফাইনেলি গাড়ী আহি গ'ল আমাৰ। দাদা গাড়ী লৈ আহিলে। এতিয়া আমি দাদাৰ লগত যাম মৰিয়নিত। তো এতিয়া গাড়ীত বহিলোঁ। ফাইনেলি আমি বাইপাছ আহি পালোঁ। তো এইফালে চাব, অভাৰব্ৰিজ বনাই আছে, এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। তো এইফালে চাওক, এইটো শিৱসাগৰ যোৱা ৰাস্তা, আৰু এইফালে আমি গৈ আছোঁ যোৰহাটৰ ৰাস্তা। তো আমি যোৰহাটত যাব লাগে। তো এতিয়া আমি যোৰহাটৰ ৰাস্তা সোমালোঁ। তো এইফালে চাই থাকিব, তো ভিডিঅ'টো স্কিপ নকৰিব, ঠিক আছে। গাইছ, ফাইনেলি আহি গ'লোঁ যোৰহাট। এতিয়া যোৰহাটৰ পৰা আকৌ যাব লাগিব মৰিয়নি। আপোনালোকক মই যোৰহাটটো ভালকৈ ভিডিঅ' কৰি দেখাইছোঁ। যোৰহাটখন গাড়ীৰ পৰা ভিডিঅ' কৰি দেখাই দিছোঁ। তো মই তেনেকৈ পৰা মানে দেৰি হৈ আছে, সেইকাৰণে গাড়ীৰ পৰা ভিডিঅ' কৰি দেখাইছোঁ। কালি আপোনালোকক পাই আছে নাগালেণ্ডৰ ভিডিঅ'। তো নাগালেণ্ডটো কেনেকুৱা আপোনালোকক ধুনীয়াকৈ ভিডিঅ' কৰি দেখাম কালি। তো গাইজ, বুঢ়া চাৰিআলি পালোঁ আমি। বুঢ়া চাৰিআলি। তো গাইছ, এইফালে চাব লিমা হোটেল লিমা। এইফালে আমি এতিয়া হোটেল লিমাৰ ওচৰত পালোঁ। আৰু এইফালে চাব, আমি 5 মিনিটৰ বেছি হ'ল ট্ৰেফিকত ফচি আছোঁ। এইফালে চাওক, 5 মিনিট হৈ গ'ল, এতিয়ালৈকে ট্ৰেফিক জাম ক্লিয়াৰ হোৱা নাই। তো এইফালে চাওক, তো আমি বৰিং হৈ গ'লোঁ। এইফালে লাহে লাহে ট্ৰেফিক খালী হ'ব, তাৰপিছত আমি যাম। ফাইনেলি এতিয়া ট্ৰেফিক জাম ক্লিয়াৰ হ'ল। এতিয়া আমি গৈ আছোঁ। এতিয়া ট্ৰেফিক জাম ক্লিয়াৰ হ'ল, এতিয়া আমি চিধা গৈ থাকোঁ। চক নিচিবাৰী অটোকেইটা ইয়াত ৰৈ আছে। আৰু এইফালে লগতে চক বজাৰো দেখিব পাইছে আপোনালোকে। এইফালে চক বজাৰ, আৰু এইফালে চক বজাৰৰ গেটটো হয়। আৰু এইফালে চক গাইছ, অভাৰব্ৰিজো আছে। সেইখন হৈছে অভাৰব্ৰিজ। এতিয়া পাম আমি ঠাকুৰবাৰী। আপোনালোকৰ ঠাকুৰবাৰীখন দেখাম। আহিব অকণমান ঠাকুৰবাৰীত অকণমান দেখাম, আপোনালোকে থাকিব পাৰিব ঠাকুৰবাৰী। চাব পাইছে ঠাকুৰবাৰী গেটখন। ইয়াতে দুৰ্গা পূজা ডাঙৰকৈ হয়। এইখন হৈছে ঠাকুৰবাৰী গেট। চাই লওক। চ' গাইছ, আপোনালোকে চাব পাৰে, ইয়াত বগদৈ ব্ৰিজ এখন আছে, আপোনালোকক দেখাইছোঁ। এইখন হৈছে বগদৈ ব্ৰিজ, বহুতে ফেমাছ। এতিয়া আমি বগদৈ ব্ৰিজৰ ওপৰৰ পৰা গৈ আছোঁ। চাওক, এতিয়া মানে এজেগাত আমি ৰখিলোঁ, মানে মাল কেইটামান আছে, মাল কেইটামান দোকানত দিব। তাৰপিছত আকৌ আমি যাম ইয়াৰ পৰা, মানে মৰিয়নি যাম। তো আপোনালোকে চাই থাকক। দাদাৰ যিমান অৰ্ডাৰৰ বস্তু আছিলে, চব বস্তুকেইটা দিয়া হৈ গ'ল। এতিয়া আমি ডাইৰেক্ট ইয়াৰ পৰা মৰিয়নি যাম। ইয়াত এতিয়া আৰু ক'তো নৰখোঁ, ডাইৰেক্ট মৰিয়নি যাম। তো অকণমান আপোনালোকে যোৰহাটত দেখাইছোঁ ভালকৈ ভিডিঅ' কৰি। চক গাইছ, আপোনালোকে অকণমান ভালকৈ দেখাইছোঁ। তো ব'লক। তো ফাইনেলি আমি মৰিয়নি ৰাস্তা সোমালোঁ। তো আমাৰ আহোঁতে অকণমান দেৰি হৈ গ'ল। তো আমি ঘৰৰ পৰা বহুত সোনকালে ওলাইছিলোঁ। তো মানে দাদাই মানে যোৰহাটৰ বহুত কাম আছিলে, কামকেইটা কৰিলে। তো এইটো কাৰণে আমাৰ দেৰি হৈ গ'ল। তো
তো একো নাই, তো আপোনালোকে ভিডিঅ'টো চাই থাকক, ভিডিঅ'টো স্কিপ নকৰাকৈ। আহি পালোঁ মৰিয়নি, তো এইফালে চাওক আই লাভ মৰিয়নি দিয়া আছে। ঠিক আছে, আহি পালোঁ মাহীহঁতৰ ঘৰত। এতিয়া ভিডিঅ'টো ইমানে শেষ কৰিছোঁ। তো ভিডিঅ'টো যদি ভাল লাগি থাকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আকৌ লগ পাইছোঁ কালি।